বন্ধুসকল, চৰকাৰী আৰু চেলিং মাটি এতিয়াও যদি ম্যাদি কৰিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো চাই আপোনালোকে ম্যাদি কৰিব পাৰিব। প্ৰচেছটো অনলাইনৰ দ্বাৰা কৰিব লাগিব। সেইটো প্ৰথমতে তোমালোকে যাব লাগিব অসম গভৰ্ণমেণ্টৰ RTPS পৰ্টেলৰ দ্বাৰা। এই পৰ্টেলৰ দ্বাৰা কোনো এটা ব্ৰাউজাৰৰ পৰা অ'পেন কৰি ল'বা। RTPS পৰ্টেলত পৰ্টেলৰ দ্বাৰা লগ ইন কৰাৰ পাছত তোমালোকে লগ ইন অপশ্যনত যোৱাৰ পাছত তোমালোকে CSC ফালৰ পৰা তোমালোকে কৰি ল'বা লগ ইন। তাৰপিছত তুমি এইটো হ'ব, তোমালোকে চাৰ্চ বাক্সত তুমি চাৰ্চ কৰি ল'বা ছেটেলমেণ্ট অফ দ্য খাছ এণ্ড চিলিং ছুপাৰেঞ্চ লেণ্ড। তাত ক্লিক কৰি ল'বা। তাৰপাছত এইটো ইম্পৰ্টেণ্ট হয়, তাতে কৰিব পাৰিবা তোমালোকে চিলিং মাটিবিলাক ম্যাদি পট্টা কৰিবলৈ হ'লে। তাত ক্লিক কৰাৰ পিছত তাত আহিব এখন চাৰ্ট। এই চাৰ্টত তোমালোকে আধাৰ কাৰ্ডৰ মতে নামটো সোমোৱাই তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকে নেক্সট বটনত আহিব। তোমালোকে ৱেলকাম টু বসুন্ধৰা 2 লিখা থাকিব। কৰাৰ পিছত চিম্পুল ৰেজিষ্ট্ৰেশ্যন কৰিবা। তাত নাম, এড্ৰেছ আৰু ফোন নম্বৰ দি তাত থাকিব। তোমালোকে খোলাৰ পিছত ইয়াত আধাৰ কাৰ্ডেদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। তাতে এইকেইটা আছে, এইকেইটা তোমালোকে ইনষ্ট্ৰাকশ্যনবিলাক চাই ল'বা। তাৰ কাৰণে তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব অনলাইনৰ দ্বাৰা ওলোৱা। তাত অনলাইনৰ দ্বাৰা ওলোৱাখনহে তাত কামত দিয়ে। কৰাৰ পিছত তোমালোকে তাত কি আছে সেইটো চাই ল'বা ইনষ্ট্ৰাকশ্যনবিলাক। এইটো তুমি যদি OBC, MOBC কাষ্ট হয় তেতিয়াহ'লে কৰি ল'বা। তাৰপিছত মই তেখেতৰ অনাৰ কোনে কৰিব, তাত দুটা অপশ্যন আছিলে। তাত আধাৰ কাৰ্ডটো দিব লাগিব আৰু নেক্সটত তোমালোকৰ পান কাৰ্ড দিও কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যন এপ্লাই। ছাপ'জ মই তেখেতৰ এইটো কৰি দিছোঁ। অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত তেওঁ প্ৰফাইল ডিটেইলছ খোল খাব। খোল খোৱাৰ পিছত তাতে লেণ্ড ডিটেইলছত যাব লাগিব। লেণ্ড ডিটেইলছটো তেওঁ কোন ডিষ্ট্ৰিক্টৰ হয় তোমালোকে ফিল আপ কৰি ল'বা। এইটো চিম্পুল। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত তোমালোকে তাত চাৰ্কল অফিচ চিলেক্ট কৰিব লাগিব। চাৰ্কল অফিচটো চিলেক্ট কৰি লোৱাৰ পিছত তোমালোকৰ ভিলেজ ওলাব। ভিলেজ ক'ত, অৰবান বা ৰুৰেল ক'ত হয়, তাত চাৰ্চ বক্সৰ পৰা তোমালোকে চাৰ্চ কৰি ল'ব পাৰিবা। তেওঁ কৰাৰ পিছত তাতেই চিলিং মাটিবিলাকত দাগ কেইটামান দেখা যাব। দাগ, সেই দাগ অনুসৰি তোমালোকে কোনটো দাগৰ হয় তাত ক্লিক কৰিব লাগিব। দাগ এটা থাকিলে এটা চিলেক্ট কৰিব লাগিব। যদি দুটা থাকে দুটা চিলেক্ট কৰিব লাগিব। একেবাৰতে পাৰে, সেইটো কোনো কথা নাই। তাৰপিছত আদাৰ প্ৰপাৰ্টি এণ্ড দ্য প্ৰেজেণ্ট ইন ষ্টেট যদি আছে দিব লাগিব। যদি নাই তেতিয়াহ'লে সেইটো ন' বটনত ক্লিক কৰি থৈ দিব। তাৰপিছত কৰাৰ পিছত দাগৰ অনুসৰি তাত বহুতো মানুহৰ নাম খোল খাব। খোল খোৱাৰ পাছত তাত কোনজন মানুহৰ নামত আছে সেই মাটিটো তেখেতেহে ছাইডত এটা বক্স আছে ৰাউণ্ডকৈ চাৰ্কুল। সেই চাৰ্কুলত তোমালোকে টিক কৰি পিছৰ নেক্সট পেজত যাব পাৰিবা। এইটো যাৰ আছে আৰু সেইটো তোমালোকে চাই ল'ব পাৰিবা। এইটো কৰাৰ পিছত মই চাই লৈছোঁ। এইটো চাই ল'বা। চোৱাৰ পিছত এজন কৰি দিছোঁ এটা দাগত।
এটাৰ দাগত কৰাৰ পিছত তোমালোকৰ চাই ল'বা ভালকৈ এটাৰ দাগ কৰাৰ পিছত তাত দুটা দাগ ক্লিক কৰিব নোৱাৰি তাত এটা দাগহে যোনজন অনাৰ্ছৰ তাৰ অনাৰ্ছত ক্লিক কৰাৰ পাছত এইটো দিলে সেই তাত দিলে নহ'ব এইটো তাতো তোমালোকৰ এই জন্ম ডেট অফ প্ৰেজেণ্ট এণ্ড চেঞ্জ ডেট অফ বাৰ্থ ইয়েৰ তাত ক্লিক কৰি দিব পাৰে তাত আছিলে তোমালোকৰ প্ৰথমতে আছে আই এম এপ্লাই ফৰ দ্য মাটিটো কেনেকুৱা আছিলে প্ৰথমতে চিলিং মাটিটো কেনেকুৱা আছিলে সেইটো চিলেক্ট কৰি ল'ব লাগিব হোম লেণ্ড আছিলে এগ্ৰিকালচাৰ লেণ্ড যদি দুয়োটা থাকে তেতিয়াহ'লে বোথ দিব লাগিব যদি ছিংগল মাটি হয় তাত এটা চিলেক্ট কৰি ল'ব লাগিব তেওঁ সেই মাটিটো হৈছে তোমাৰ হোমলেণ্ড এগ্ৰিকালচাৰ যিকোনো এটা এইটো ছাপ'জ হোমলেণ্ড নে এগ্ৰিকালচাৰ কৰাৰ পিছত তোমালোকে তাত এৰিয়া আণ্ডাৰ এগ্ৰিকালচাৰ তাত কিমান আছিলে মাটিটো সেইটো ঠাইত কিমান আছিলে সেইটো তোমালোকে কৰিব লাগিব যদি এবিঘা থাকিলে এবিঘা কথা কিমান আছিলে শূন্য কথা হ'লে শূন্য যদি নাথাকে যিকোনো তাত বহাব লাগিব মানে ভালদৰে চাই চিতি কৰি ল'বা এখন কৰাৰ পিছত এইটো ঠিকে আছে এইটো এক থাকিলে এক দুই থাকিলে দুই কৰাৰ পিছত তোমালোকে নেক্সট বটন ক্লিক কৰিব পাৰে ক্লিক কৰাৰ পাছত মই আন এটা প্ৰচেছত কৰাৰ পাছত তোমালোকে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত তোমালোকে তাত বিঘাটো চিলেক্ট কৰি লোৱাৰ পিছত তোমালোকৰ ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিবা আৰু তাত দিয়াৰ পিছত তোমালোকৰ নামবিলাক এড কৰিব লাগিব এড কৰাৰ পিছত এড কৰিবলৈ হ'লে তোমালোকে অকণমান কাৰিকৰী বিজড়িত হৈ আছে এড কৰিবলৈ হ'লে তোমালোকৰ প্ৰথমতে যোনজন আবেদনকাৰী তেখেতৰ কাষ্ট চাৰ্টিফিকেটৰ নম্বৰটো য'ত তোমালোকে নতুনকৈ ওলোৱা অনলাইন বাটনৰ দ্বাৰা ওলোৱা সেইখনহে দিব লাগিব সেইখন দিয়াৰ পিছত তোমাৰ তাৰ দেউতাকৰ নামটো দি দিবা আৰু তেওঁ কাষ্টটো দিব লাগিব তেওঁ কোনটো কাষ্টৰ হয় প্ৰথমতে চাই ল'বা তাত দিয়া আছে ST প্লেন হ'লে প্লেইনছ অফ ট্ৰাইব দিবা তাতে দিয়াই আছে এইটো ইমান দুখাব লাগে বুলি মই নাভাবোঁ যিহেতু সকলোবিলাক ডকুমেণ্টত পাৰিবা তোমালোকে কৰাই আছে তাৰপিছত তোমালোকে যোনটোৰ কাষ্ট হয় সেই কাষ্টতে তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াত ডু ইউ হেভ এলআৰডি হেভ ভূমিপুত্ৰ চাৰ্টিফিকেট যদি তোমালোকে আগতে ভূমিপুত্ৰৰ চাৰ্টিফিকেট এপ্লাই কৰিছিলা তেতিয়াহ'লে য়েছ দিবা তাত তেতিয়া কাষ্ট চাৰ্টিফিকেট নম্বৰটো বহাই দিব লাগিব যদি নাই কৰা তেতিয়াহ'লে ন' বটনত ক্লিক কৰিলে তাত অট'মেটিক পেজটো খোল খাই যাব আৰু মই তেখেতৰ
চাৰ্টিফিকেটৰ নম্বৰটো বহোৱাৰ পিছত তেওঁৰ নামটো সৈতে অট'মেটিক আহি যাব। অহাৰ পাছত তাত নেক্সটত চাব লাগিব। তাৰ পৰা আহিব তোমাৰ মেৰিট ষ্টেটাছ কি আছিলে তেখেত দিব লাগিব। ছিংগুল, মেৰিট, আনমেৰিট, উইণ্ড' কি আছে এইবিলাক আৰু। এইটো কৰাৰ পিছত তোমালোকে এড্ৰেছ ডিটেইলছটো ভৰাব লাগিব। তেওঁৰ প্ৰেজেণ্ট এড্ৰেছটো ভালদৰে বহুৱাই দিবা। বহুৱাৰ পিছত তোমালোকৰ তাত নেক্সট বটনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত তোমালোকৰ কিমান আছে ফেমিলি মেম্বাৰ উঠোৱাবৰ কাৰণে অপশ্যন এটা দিব। সেই অপশ্যনত তোমালোকে এড বটন ক্লিক কৰি তোমালোকে পৰিয়ালৰ সদস্যবিলাকৰ নাম এড কৰিব পাৰিবা। কৰাৰ পিছত তোমালোকৰ এখন ৰচিদ দিব এপ্লাই কৰাৰ। যিজন আছে ফেমিলি মেম্বাৰ সেইমতে তোমালোকে কৰিব পাৰিবা। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।